সন্মানতকৈ ওপৰত এই পৃথিৱীত মানুহৰ ডাঙৰ সম্পদ একোৱেই হ'ব নোৱাৰে। যি মানুহক কোনেও সন্মান নকৰে, যি মানুহে সকলো ঠাইতে অপমানিত হৈ থাকে, সেইজন মানুহ জীয়াই থাকিও মৰাৰ সমান। বহুতেই কয়, মানুহে আমাক সন্মান নকৰে, আমাক অপমান কৰে, কথাই কথাই ইনচাল্ট কৰি থাকে। কি কৰিম আমি? যি 5টা কথা আপোনাক ক'ব খুজিছোঁ, এই কথাকেইটা যদি আপুনি নিজৰ জীৱনত এপ্লাই কৰে, গোটেই পৃথিৱীখনে আপোনাক সন্মান কৰিব। আৰু যিজন মানুহৰ মাজত এই 5টা কথা নাথাকে, তেওঁক কোনেও কেতিয়াও সন্মান নকৰে। প্ৰথম কথাটো হৈছে চেল্ফ ৰেচপেক্ট। যেতিয়ালৈকে আপুনি নিজকে সন্মান নকৰিব, তেতিয়ালৈকে আপোনাৰ সন্মান কোনেও নকৰিব। আজিকালি অধিকাংশ মানুহৰ এনেকুৱা চিন্তা ভাৱনা দেখা যায়, এনেকুৱা মেণ্টেলিটি দেখা যায় যে তেওঁলোকে নিজকে পচন্দ নকৰে, নিজৰ ভালখিনিয়েই বিচাৰি নাপায়। আপুনি চাবচোন, বহুতেই কয়, মোৰ নিজৰ ওপৰতে ঘৃণা উপজে, মোৰ জীৱনটোক ঘৃণা কৰোঁ, মই নিজক লৈ অলপো সুখী নহয়। সকলোকে দেখুৱাই ষ্টেটাছ, বহুতেতো ফেচবুক, হোৱাটছআপত এইদৰে পৰ্যন্ত দি দিয়ে। এটা প্ৰশ্ন কৰিব খুজিছোঁ, আপুনি নিজৰ জীৱনটোক ভাল পায়নে? আপুনি নিজক ভাল পায়নে? এই প্ৰশ্ন আপুনি নিজকে অৱশ্যেই সুধিব। নিজকে প্ৰশ্ন কৰক, কিমান ভাল পায় আপোনাক? আপুনি কিমান সুখী নিজক লৈ? নিজকে সুধি উত্তৰ বিচাৰক নিজৰ মাজতে। আপুনি নিজকে নিজেই কিদৰে সন্মান কৰিব? যেতিয়ালৈকে জীৱনত নিজৰ কিছুমান নিয়ম বনাই নল'ব, নিজৰ কিছুমান পৰিসৰ বা সীমা নিৰ্ধাৰণ নকৰে, তেতিয়ালৈকে সকলো মানুহেই আপোনাক অপমান কৰিব পাৰে। আপুনি নাভাবিব যে সদায় সকলো কথা সহি থাকি সকলো কথাত সৰু হৈ মৌন হৈ আপুনি মহানতাৰ পৰিচয় দিছে বুলি। তেওঁৰ প্ৰতি আপোনাৰ মনত প্ৰথমৰ পৰাই ক্ৰোধ ভৰি আছে। সেইবাবে সকলোতকৈ প্ৰথমে জৰুৰী কথাটো হৈছে চেল্ফ ৰেচপেক্ট। য'ত আপোনাৰ সন্মানৰ কথা আহে, আপুনি ভৰিত পৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়, য'ত আপুনি কাৰোবাৰ ওচৰত ভিক্ষা খুজিবলগীয়া হয়, য'ত আপুনি কাৰোবাৰ পিছত পাগলৰ দৰে পৰিবলগীয়া হয়, তেতিয়া বুজি ল'ব যে আপোনাৰ নিজৰ বাবে তিলমানো চেল্ফ ৰেচপেক্ট নাই। যেতিয়া কোনো মানুহে আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰে, যেতিয়া কোনোবাই আপোনাৰ ভালপোৱাৰ মূল্য বুজি নাপায়, আপোনাৰ ভালপোৱাক সন্মান নকৰে, আপোনাৰ যেতিয়া সময়ৰ মূল্য তেওঁ নিদিয়ে, আপোনাক কোনো ক্ষেত্ৰতে সন্মান নকৰে, তেন্তে আপুনি শীঘ্ৰেই সেইজনৰ পৰা আঁতৰি যাওক। আপুনি সেইজনৰ পৰা দূৰ হৈ যাওক। লাগিলে তেওঁ আপোনাৰ যিমানেই মৰমৰ নহওক, কাৰণ সেইজনে কেতিয়াও আপোনাক সন্মান কৰা নাছিল আৰু নকৰে। মনত ৰাখিব, যি মানুহে নিজৰ বাবে থিয় হ'ব নোৱাৰে, তেওঁৰ বাবে পৃথিৱীৰ কোনেও কেতিয়াও থিয় নহয়। যেতিয়া নিজৰ সন্মান, নিজৰ স্বাভিমান বচোৱাৰ সময় আহে, সেই সময়ত আপুনি কাৰো মুখলৈ নাচাব, কাৰো কথা নাভাবিব। গতিকে যিকোনো কণ্ডিশ্যনত যদি দেখে যে আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা আছে, আপুনি ৰজাৰ পৰা ভিক্ষাৰী হ'বলৈ গৈ আছে, সেই পৰিস্থিতিত নিজক চম্ভালক, সেই সম্পৰ্কটোক নহয়। যদি সেই সম্পৰ্ক ত্যাগ কৰিবলগীয়া হয়, ভাঙিবলগীয়া হয়, ভাঙি দিয়ক, ত্যাগ কৰক, কিন্তু নিজৰ সন্মান বচাওক।